নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ বনকুঁৱৰী নামৰ কবিতা এখন পঢ়িবলৈ লৈছোঁ। তো তাৰ আগতে জানিব লাগিব বনকুঁৱৰী যিটো কবিতা আছিল, এই কবিতাটো ৰচনা কৰিছিল চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা কোন হয় বা তেখেতক কি কবি হিচাপে জনা যায় এইটো আমি জানোৱে, হয়তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো জানা। তো ফাৰ্ষ্টত আমি কি কৰিব লাগিব, চন্দ্ৰকুমাৰ আগৰৱালাৰ এই যিটো বনকুঁৱৰীৰ যিটো কবিতাটো পঢ়াৰ আগতে, মূল পাঠলৈ যোৱাৰ আগতে আমি ফাৰ্ষ্টতে চন্দ্ৰকুমাৰ আগৰৱালাৰ অলপ পৰিচয়খিনি আমি কি কৰোঁ জানি লওঁ। তো আকৌ আমি পৰিচয় লওঁ। ইয়াত আছে যে চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হৈছিল শোণিতপুৰ জিলাৰ পলমপুৰ মৌজাৰ ব্ৰহ্মণ গাঁৱত, আৰু চন হৈছে 1867 খ্ৰীষ্টাব্দত। তেখেতৰ পিতৃ নাম আছিল হৰিবিলা আগৰৱালা। 1889 চনত জোনাকী আলোচনী কি কৰা হৈছিল, সম্পাদন কৰা হৈছিল, আৰু এই 1889 চনত চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা এই তিনিগৰাকীয়ে মিলি কি কৰিছিল, 1889 চনত জোনাকী আলোচনীখন সম্পাদনা কৰি উলিয়াইছিল। চন্দ্ৰকুমাৰ আগৰৱালা আছিল জোনাকীৰ প্ৰথম সম্পাদক হিচাপে তেখেতক জনা যায়। জোনাকী কাকততে বনকুঁৱৰী নামৰ এই যিটো কবিতা, এই কবিতাটো প্ৰকাশ কৰা হৈছিল। ইয়াৰ উপৰিও চন্দ্ৰকুমাৰ আগৰৱালাই অসমীয়া 7দিনীয়া অসমীয়া, 3দিনীয়া অসমীয়া বাতৰি কাকত প্ৰকাশ কৰিছিল। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি আছিল প্ৰতিমা বিনবৰাগী। প্ৰতিমা সম্পৰ্কে লক্ষ্মীনাথ বেজবৰুৱাই এটা মন্তব্য আগবঢ়াইছিল। প্ৰতিমাৰ ওপৰত লক্ষ্মীনাথ বেজবৰুৱাই এনেদৰে কৈছিল, প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ বুলি কৈছিল। 1938 চন চন্দ্ৰকুমাৰ আগৰৱালাৰ দেৱসাগৰ হৈছিল বা তেখেতৰ কি হৈছিল, মৃত্যু হৈছিল। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্ৰধান বিষয়বস্তু হৈছে প্ৰকৃতিৰ প্ৰেম আৰু সৌন্দৰ্য। তো আমি গমেই পালোঁ চন্দ্ৰকুমাৰ আগৰৱালাৰ পৰিচয়। মই বিশেষ কোৱা নাই, থুলমূলকৈ কৈছোঁ। কিতাপত আছে, ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাই ল'বা। এতিয়া চোৱা, এই যিটো বনকুঁৱৰী মানিনো কি, আমি যিকোনো এটা কবিতা পঢ়িবলৈ লওঁতে, যিকোনো এটা পাঠ পঢ়িবলৈ লওঁতে ফাৰ্ষ্টত যিটো নাম দিয়া থাকে, সেই নামটো আমাৰ কি কৰিব লাগিব, জানিব লাগিব। এই বনকুঁৱৰী, ইয়াৰ অৰ্থ কি? তো বনকুঁৱৰী মানে কি, আমি সচৰাচৰ বুজি পাওঁ যে প্ৰত্যেকটোৰে একোটা কি থাকে, দেৱ দেৱী থাকে। ঠিক তেনেকৈ বনত যিটো আছে কুঁৱৰী বা জংঘলত থকা কুঁৱৰী বা ভূত বা প্ৰেত, এক প্ৰকাৰ ভূত বা প্ৰেত বুলি ক'ব পাৰোঁ। বনত আছিল যাক চন্দ্ৰকুমাৰ আগৰৱালাই কি কৰিছিল, এটা বনৰ ওপৰত ভিত্তি কৰি এই কবিতাটো কি কৰিছিল, লিখিছিল। আৰু বনত কি আছিল, এগৰাকী প্ৰেত আছিল, যাৰ জৰিয়তে চন্দ্ৰকুমাৰ আগৰৱালাই নাম দিছিল বনকুঁৱৰী। এই কবিতাটো লিখাৰ উদ্দেশ্যও আছে, সেইটো বিষয়ে আমি এতিয়া আলোচনা কৰিম। তো চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীয়ে প্ৰথমতে তেখেতে ৰোমান্টিক কবিতা লিখিছিল। ইংৰাজী কবিতাৰ ওপৰত কি হয়, আসক্ত হৈ তেখেতে কি কৰিছিল, ইংৰাজী কবিতাৰ যিবিলাক ৰোমান্টিক কবিতা আছে সেই কবিতাসমূহ পঢ়ি তেখেতে কি হৈছিল, ইংৰাজী কবিতাসমূহৰ ওপৰত তিনিজনে প্ৰভাৱিত হৈছিল। হোৱাৰ ফলতে তেখেতে কি কৰিছিল, ভাবিছিল যে আমি অসমীয়ালৈ কি কৰিব পাৰোঁ, ৰোমান্টিক কবিতা লিখিব পাৰোঁ। তেওঁলোকৰ কবিতা লিখাৰ প্ৰধান কৌশল আছিল ইংৰাজী কবিতাৰ পৰা তেখেতে এই কৌশলটো আৰম্ভ কৰিছিল। আৰু তেখেতে যিটো কবিতা লিখিছিল, এই কবিতা বা যিকোনো এটা পাঠ লিখিছিল, সেইসমূহৰ বিষয়বস্তু আছিল নিজৰ দেশ বা সমাজৰ পৰা বিষয়বস্তুসমূহ তেখেতে লৈছিল। আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ এই যিটো কি হয়, বনকুঁৱৰী, এই বনকুঁৱৰীটো এটা সুন্দৰ কি হয়, ৰোমান্টিক কবিতা। কাৰণ তেখেতে ৰোমান্টিক কবিতা লিখিবই। আৰু এই কবিতাটো মানে এনেধৰণে লিখিছিল চন্দ্ৰকুমাৰ আগৰৱালাই, যে কি হয়, গাঁৱলীয়া যিবিলাক আমাৰ কি আছে, অসমৰ যিবিলাক সহজ সৰল গাঁও আছে, সেই সহজ সৰল গাঁৱৰ যিবিলাক মানুহ আছিল, সেই মানুহবিলাকে সহজতে বিশ্বাস কৰিলে, বৰ্তমান আজিলৈও আছে, আজিলৈ মানুহবিলাকে বিশ্বাস কৰে যে কি আছে, দেৱ দেৱী আছে, ভূত প্ৰেত আছে, বা কি আছে, বনকুঁৱৰী, জলকুঁৱৰী, গৃহলক্ষ্মী বোলে ঘৰত থাকে, ঘৰত থাকিলে ধন সম্পত্তি বাঢ়ে। তাৰপিছত বনকুঁৱৰী মানে যে কি আছিল, অসমৰ যিবিলাক সহজ সৰল গাঁৱলীয়া মানুহ আছে, সেই মানুহবিলাকে বিশ্বাস কৰিছিল যে কি আছে, বনকুঁৱৰী, জলকুঁৱৰী, তাৰপিছত গৃহলক্ষ্মী, যে এই মানুহবিলাকে অতি সহজে যিকোনো এটা কথা অতি সহজে কি কৰি থৈছিল, বিশ্বাস কৰি লৈছিল। আৰু এই যিবিলাক কি আছে, গৃহলক্ষ্মী বা ভূত প্ৰেত যি আছে, এখেতসকলক বোলে দেখা নাযায়, অশৰীৰ বুলি কৈছে।
যে জলাশয় বা মানুহৰ ঘৰ বা জংঘল তেনেকুৱাত তেখেতৰ কি কৰে বসবাস কৰে। তাৰপিছত কি কৈছে যে এই দেৱীসকলে মানুহক আকৌ বিপদৰ পৰা ৰক্ষাও কৰে। যে চন্দ্ৰকুমাৰ আগৰৱালাই সম্পূৰ্ণভাৱে কি কৰিছিল এই বনকুঁৱৰী নামৰ কবিতাটো লিখাৰ উদ্দেশ্য এটাই আছিল যে এই যিবিলাক গাঁৱলীয়া ওজা টাইপৰ যিবিলাক কি আছিল মানুহ আছিল, সহজ সৰল যিবিলাক মানুহ আছিল, সেই মানুহবিলাকৰ বিশ্বাসৰ ভেটি লৈ বা নিজৰ কল্পনাত কি কৰিছিল অলপ ৰস সানিছিল, সানি এই বনকুঁৱৰী নামৰ কবিতাটো কি কৰিছিল তেখেতে লিখিছিল। এই কবিতাটো পঢ়াৰ আগত আমি জানিব লাগিব যে যিটো বনকুঁৱৰী নামৰ কবিতা চন্দ্ৰকুমাৰ আগৰৱালাই লিখিছিল, এই কবিতাটো সম্পূৰ্ণভাৱে আছিল কাল্পনিক। যে ইয়াত মানে বৰ্তমানৰ ওপৰত ভিত্তি কৰি কি কৰা নাই, কবিতাটো লিখা নাই। সম্পূৰ্ণভাৱে কবিৰ কি আছিল, মনৰ অনুভৱ আছিল বা সেই যিবিলাক মানে কি আছিল সহজ সৰল মানুহৰ যিটো বিশ্বাস আছিল, যাৰ ওপৰত ভিত্তি কৰি চন্দ্ৰকুমাৰ আগৰৱালাই এই বনকুঁৱৰী নামৰ কবিতাটো লিখিছিল। তো আকৌ আমি মূলপাত আছিল নিজন দুপৰীয়া সুহুৰিটি মাৰি মাতিলেনো কোনে কাক, বিজন বনত কোন ক'ত আছে হালিছে গজৰ আগ। ইয়াত চোৱা কি কৈছে কবিয়ে যে নিজন দুপৰীয়া সুহুৰিটি মাৰি, কবিৰ এনেকুৱা অনুভৱ হৈছিল যে নিজন দুপৰীয়া এটা বন আছিল বা এটা জংঘল আছিল, এটা হাবি আছিল ডাঙৰ, সেই হাবিখনত একদম নিজন আছিল, নিৰ্জন, তাত কি নাছিল, কোনো হুলস্থুল নাছিল। আৰু সেই সময়ত কবিৰ এনেকুৱা লাগিছিল সেই নিজন বনৰ পৰা কোনোবাই যেন কবি কি কৰিছে সুহুৰিটি মাৰি ধুনীয়াকৈ মাত লগাই কবি কি কৰিছিল মাতি আছে। বিজন বনত কোন ক'ত আছে হালিছে গছৰ আগ। এতিয়া কবি আকৌ কৈছে যে বিজন বন, কাৰণ সেই যিটো বন আছিল বা জংঘল আছিল, সেই বন বা জংঘলত কোনো মানুহ ক'ব গ'লে শূন্য আছিল, কোনো ধৰণৰ মানুহ নাছিল। তাত কবি নিজে অকলে আছিল। কবিয়ে সেই কথাখিনি কি কৰি আছিল, কল্পনা কৰি আছিল যে এটা হাবি আছে, জংঘল আছে, আৰু সেই জংঘলখন বহুত বেছি ডাঙৰ, আৰু সেই জংঘলখনত কোনো নাই, সেই জংঘলখনত অকল ময়ে আছোঁ, আৰু সেই জংঘলখন নিৰ্জন আছিল, একদম শান্ত আছিল। আৰু সেই জংঘলৰ পৰা মোৰ এনেকুৱা অনুভৱ হৈছিল কোনোবাই যেন মোক কি কৰি আছিল মাতি আছে। তাৰপিছতে কি হৈছে যে জংঘলত যিবিলাক ডাঙৰ ডাঙৰ গছ আছিল, সেই গছবিলাক কেতিয়াবা হালিছে, কেতিয়াবা চালিছে। ডাঙৰ ডাঙৰ গছৰ যিবিলাক ডাল আছিল, সেই ডালবোৰ হালি জালি কি কৰিছিল নাচি আছিল। গহীন গছত বতাহৰ ছাতি পাত কপে থৰ থৰ, হাবিৰ মাজৰ পৰা কোনোবা মাতি উঠে মৰ্মৰ। এতিয়া আকৌ চোৱা কবিয়ে কি কৈছে, গহীন গছত বতাহৰ ছাতি পাত কপে থৰ থৰ। গহীন আছিল কাৰণ জংঘলটো আমি ইয়াৰ আগতে পাইছোঁ যে যিটো বন আছিল, হাবি আছিল, হাবিটো কি আছিল, কোনো ধৰণৰ মানুহ নাছিল, খালি গছ গছনি আছিল। তাত মানুহ বুলি ক'লে কবি অকল নিজে আছিল, কবি অনুভৱ কৰি আছিল। সেইটোৱে কি কৈছে গহীন বন আছিল, বনটো গহীন আছিল। আৰু সেই বনত যেতিয়া বতাহ বলিছিল, বতাহৰ কোবত কোনোবা গছৰ পাত কোনোবা এটা গছৰ লগত লাগি পাত হুমুকি উঠিছিল, কঁপি উঠিছিল। আৰু সেই কঁপাৰ যিটো শব্দ বা প্ৰতিধ্বনিটো কেনেকুৱা হৈছিল, থৰ থৰ শব্দ হৈছিল। হাবিৰ মাজৰ পৰা কোনোবা মাতি উঠে মৰমৰ। আকৌ কৈছে যে কেঁচা পাতসমূহ এটা পাতৰ লগত আৰু এটা পাত যেতিয়া ঘঁহনি খাইছিল, তেতিয়া থৰ থৰ কৰি পাতসমূহ কঁপি উঠিছিল, থৰ থৰ শব্দ হৈছিল। আকৌ কবিৰ এনেকুৱা অনুভৱ হৈছে সেই হাবিটো বহুত গছ আছে, আৰু এই গছৰ পাতসমূহ যেতিয়া শুকাই তললৈ সৰি পৰিছিল, যেতিয়া তললৈ সৰি পৰিছিল, এটা পাতৰ লগত আৰু এটা পাতৰ যেতিয়া কি হৈছিল ঘৰ্ষণ হৈছিল বা খুন্দা খাইছিল, তেতিয়া থৰ থৰ এটা কি হৈছিল মৰ্মত এটা শব্দ হৈছিল। যে শুকান বস্তু এটা, যিকোনো এটা শুকান বস্তু আৰু এটা শুকান বস্তুৰ লগত যেতিয়া ঘঁহনি খায়, শব্দটো কেনেকুৱা হয়, যে আমি হাতেৰে কিবা এটা শুকান বস্তু ভাঙিলে কেনেকুৱা হয়, মৰ্মৰ শব্দ হয়। ঠিক কবিয়ে তেনেকৈ তাত কি কৰিছে অনুভৱ কৰিছে যে কবি যেতিয়া সেই জংঘলখনত আছিল, ডাঙৰ ডাঙৰ গছবোৰ জালি পৰিছিল বা হালিছিল। ডাঙৰ ডাঙৰ গছৰ ডালবোৰ, এটা গছৰ ডালৰ পাত আৰু এটা গছৰ ডালৰ পাতৰ লগত লাগিছিল, লগাৰ ফলত কেঁচা পাতসমূহ থৰ থৰকৈ কি উঠিছিল, কঁপি উঠিছিল, তাত থৰ থৰ শব্দ হৈছিল। আকৌ যিবিলাক গছৰ শুকান পাত আছিল, সেই শুকান পাতসমূহ যেতিয়া তললৈ সৰি পৰিছিল, শুকান পাতসমূহ কেনেকুৱা আছিল, যে মৰ্মৰ শব্দ হৈছিল। নিচুক লতিকা গছক সাৱটি, প্ৰতি অংগে চুমা চুমি, পাতৰ আঁৰত থাকি কপৌতীয়া কিবা কৰে জুমা জুমি। এতিয়া চোৱা কবি আকৌ কি কৈছে নিচুক লতিকা। এই জংঘলখনত সেই হাবিখনৰ ডাঙৰ ডাঙৰ গছৰ পৰা আৰম্ভ কৰি সৰু সৰু লতিকাও কি কৰিছিল আছিল তাত। তো কবি কি কৈছে নিচুক লতিকা, একদম এই লতিকাসমূহ একদম সৰু আছিল। সেই নিচুক লতিকাসমূহ কি কৰিছিল, ডাঙৰ ডাঙৰ যিবিলাক গছ আছিল, সেই গছো কি কৰিছিল সাৱটি ধৰিছিল। কি কৰিছে লতিকাসমূহ আমি এনেও দেখা পাওঁ, যিবিলাক লতাজাতীয় গছ আছে, সেই লতাজাতীয় গছসমূহ ওপৰলৈ
বগাই যাবলৈ হ'লে তাতে কি লাগে, গছ লাগে বা এখন ৱাল লাগে বা এটা ঘৰ লাগে। ঠিক তেনেদৰে কবিয়ে কি কৈছে, তাত থকা যিবিলাক লতাজাতীয় গছ আছিল, লিচুক লতিকা বুলি কৈছে, লতাজাতীয় গছসমূহে ডাঙৰ ডাঙৰ থকা গছসমূহ কি কৰিছিল, সাৱটি ধৰিছিল, ধৰি সেই ডাঙৰ ডাঙৰ গছৰ প্ৰতিটো অংগে কি কৰিছিল, চুমা খাইছিল। পাতৰ আঁৰত থাকি কপৌতে কিবা কৰে জুমা-জুমি। এতিয়া আকৌ কি কৈছে যে এই পাতৰ আঁৰত যেতিয়া পাত সেই বনৰ যিবিলাক পাত আছিল বা হাবিৰ যিবিলাক পাত আছিল, পাতৰ আঁৰৰ পৰা কপৌ চৰাইটোৱে কি কৰি আছিল, আৰু সেই দৃশ্যটোৱে কি কৰি আছিল, কপৌ চৰাইটোৱে জুমি জুমি কি কৰি আছিল, চাই আছিল। মৰমকে জুৰিলে ৰাজুকি, মাত ফুটে বা নাই, বিৰিকা হাঁহিছে হালিছে জালিছে নৈৰ মুখলৈ চাই। ইয়াত চোৱা, কবিয়ে আৰু এটা কথা কৈছে, মৰমৰ গীত জুৰিলে লাজুকী। লাজুকী চৰাইৰ কথা কৈছে, আৰু সেই জংঘলখনত বা হাবিখনত কি আছিল, লাজুকী চৰাই আছিল। কবিৰ এনেকুৱা অনুভৱ হৈছে যে লাজুকী চৰাই কি কৰি আছিল, নুফুটা ধৰণৰ মাতেৰে কি কৰি আছিল, মাতি আছিল। মাত ফুটাই নাই, অস্পষ্ট মাতেৰে কি কৰি আছিল, লাজুকী চৰাই কি কৰি আছে, গীত জুৰিলে, গীত গাইছিল। লাজুকী চৰাই ধুনীয়াকৈ গীত গাইছিল, কিন্তু যিটো গীত গাইছিল, গীতটো সম্পূৰ্ণ হোৱা নাই হ'লেও কবি কি কৰিছিল, কবিৰ যেন অন্তৰ চুই গৈছিল, কবিৰ ভাল লাগিছিল। নুফুটা মাতেৰে লাজুকী চৰাই কি কৰিছিল, ধুনীয়াকৈ গীত গাইছিল। এনেও চোৱা, আমাৰ ঘৰত যিবিলাক সৰু সৰু ল'ৰা ছোৱালী আছে বা বাচ্ছা আছে, সিহঁতে নুফুটা যেতিয়া কথা ক'ব নোৱাৰে, স্পষ্টকৈ কথা ক'ব নোৱাৰে, সিহঁতে এটা দুটা থুনুক মাত এটা দুটা শিকিছে, সেই কথাসমূহ শুনিবলৈ আমি ইচ্ছুক হৈ থাকোঁনে নাই? এটাৰ পিছত আৰু এটা আমি কি কৰোঁ, সিহঁতে কিবা এটা সুধো যে এইটো কোৱা সেইটো কোৱা, সেইটো শুনিবলৈ কি হয়, আমাৰ ভাল লাগে। ঠিক তেনেদৰে কবিয়ে কি কৰিছে, মৰম যাচিছে, কবি ইয়াত মৰম যেন অনুভৱ কৰিছে। কবিয়ে কি কৈছে যে, মই যেতিয়া হাবিখনত আছিলোঁ, মোৰ এনেকুৱা লাগিছিল লাজুকী চৰাই কি কৰি আছে, থুনুক থানাক মাতেৰে কি কৰিছে, গীত জুৰিছিল। বিৰিকাই হাঁহিছে হালিছে চালিছে নৈৰ মুখলৈ চাই। আৰু কি বুলি কৈছে, সেই হাবিখনত যিবিলাক ডাঙৰ ডাঙৰ গছ আছিল, সেই গছসমূহে কেতিয়াবা হাঁহিছে, কেতিয়াবা হালিছে, কেতিয়াবা নাচিছে, আৰু কাৰ মুখলৈ চাই বুলি কৈছে, নদী বা নৈৰ মুখলৈ চাই। কিবা কথা কয় নৈয়ে কুলু ইটোৱে ধেমালি যিহে, কোনে চাই নিতৌ বনৰ ধেমালি, মাতিলেনো সিতেকিহে। এতিয়া কৈছে, কিবা কথা কয় নৈয়ে কুলু। নদীয়ে, কবি এনেকুৱা অনুভৱ হৈছিল যে সেই বন বা জংঘলত প্ৰত্যেকটো বস্তুৱে একোটা কি কৰিছিল, প্ৰত্যেকটো বস্তুৰে একোটা শব্দ আছিল, প্ৰত্যেকটো বস্তুৱে এজন আনজনৰ লগত কি কৰিছিল, কথা মানে আদান প্ৰদান কৰিছিল। প্ৰত্যেকটো বস্তুৱে কবিৰ অন্তৰ কি কৰিছিল, চুই গৈছিল। কবিয়ে এতিয়া আকৌ নদীৰ কথা কৈছে, নদীয়ে কিবা কথা কয় কুলু নদীৰ যিটো পানী যোৱা যিটো শব্দ, সেই শব্দটো কেনেকুৱা হয়, কুলু হয়। আৰু সেইটোৱে কবিয়ে কি কৈছে, যে তাত থকা যিটো নদী আছিল, নদীৰ পানীবোৰো কি কৰিছে, কুলু শব্দ কৰি কি কৰিছে, ধেমালি কৰি কি কৰিছে, সিহঁতে বৈ গৈছে। কোনে চাই নিতৌ বনৰ ধেমালি, মাতিলেনো সিতেকিহে। তেতিয়া কবিয়ে কৈছে, এই যিটো বন আছিল বা হাবি আছিল, এই হাবি বনত যে ইমান ধুনীয়া ধুনীয়া বস্তু আছে, কেতিয়াবা লাজুকী চৰাই গীত গাইছে, বিৰিকা হাঁহিছে চালিছে, নদীয়ে কেতিয়াবা কুলু শব্দ কৰি ধুনীয়াকৈ ধেমালি কৰি পানী বৈ গৈছে। তাৰপিছত কি কৈছে, গছৰ পাতবোৰে থৰ কৰি কঁপি উঠিছে, তাৰপিছত মৰ্মৰ শব্দ হৈছে। প্ৰত্যেকটো বস্তুৱে কবি ইয়াত অনুভৱ কৰিছে, আৰু কবিয়ে কৈছে, এই দৃশ্যসমূহ, এই বস্তুসমূহ চাবলৈনো কোন আহে। আৰু কবিয়ে সেইটোৱে কি কৈছে, মাতিলেনো সিতেকিহে। কবিয়ে কৈছে যে, কোনোবাই যেন আকৌ মোক কি কৰিছে, সেই বননিখনৰ পৰা যেন কোনোবাই মোক কি কৰিছে, মাতিছে। গছৰ আগত মইনা প্ৰকৃতি মাতেহি নিচুক হ'ল, শুনো শুনিবলৈ এবাৰ চাওঁ, মনতে হেঁপাহ ৰল। এতিয়া আকৌ কবিয়ে মইনা পাখীৰ কথা কৈছে। মইনা পাখীয়ে কি কয়, মইনা পাখীৰ মাত শুনিবলৈ বহুত ধুনীয়া হয়, আমি জানো মইনা পাখীয়ে ধুনীয়াকৈ মাতে। যে মইনা পাখীয়ে কি বুলি কৈছে, কবি আছে, গছৰ আগত কোনোবা এটা ডাল বা কোনোবা আগত কি কৰিছিল, মইনা পাখী বহি আছিল, বহি থাকি মইনা পাখীয়ে ধুনীয়াকৈ কি কৰি আছিল, মাতি আছিল। আৰু এই মইনা পাখীৰ যিটো মাতটো শুনিবলৈ কি হয়, শুৱলা হয়। কবিৰ মন চুই গৈছিল, কবিৰ অন্তৰ একদম হৃদয়খন কি কৰিছিল, চুই গৈছিল। কবিয়ে কি কৰিছে, মইনা পাখীৰ মইনা পাখী এবাৰ মাতাৰ পিছত, দুবাৰ মাতাৰ পিছত, তিনিবাৰ মাতাৰ পিছত মইনা পাখী কি হৈ গৈছিল, নিচুক হৈছিল, শান্ত হৈছিল, মাতা নাছিল। তেতিয়া কবিৰ এনেকুৱা হৈছিল, কবিৰ হেঁপাহ পলোৱা নাই। কবিৰ এনেকুৱা হৈছিল, মইনা পাখী যদি আকৌ মাতিলেহেঁতেন, তেতিয়া মই মইনা পাখীৰ মাতটো শুনিব পালোহেঁতেন। মইনা পাখীৰ মাতৰ ওপৰত কবিৰ হেঁপাহটো আৰু কি হৈছিল, বেছি হৈ গৈছিল। হিচুপি ফুকুল এৰাবাৰী কোন কাহানী বা গ'ল, চিনে ভেটি তামোল লেটেকু হ'ল বহুত দিন হ'ল। কবি আকৌ কি কৈছে, হিচুপি বকুল।
সেইজুপি মানে সেইজোপা বকুল। কবিয়ে যিটো বনত গৈছিল বা জংঘলত গৈছিল, সেই বন বা জংঘলৰ কথা কি কৈছে, এই এৰাবাৰী মানে কি, আমি য'ত বসবাস কৰোঁ, সেই কাহানি দিনত বা তাহানি দিনত সেই বন বা জংঘলত কাৰোবাৰ কি আছিল, ঘৰ আছিল। সেই ঘৰখন থকাৰ কাৰণে সেই বন বা জংঘলখনত প্ৰত্যেকবিধৰ নিজৰ প্ৰয়োজনীয় যিমান গছ গছনি আছে, প্ৰত্যেকবিধৰ গছ গছনিয়ে কবিয়ে কি কৰিছে, চাব পাৰিছে। যাৰ কাৰণে কবিয়ে কি কৈছে, সিজুপি বকুল এই এৰাবাৰী মানেতো আমি গমেই পালোঁ যে আজি চোৱা আমি য'ত আছোঁ বা আমাৰ যিখন ঘৰ, আমাৰ ঘৰখন আমি অকল ঘৰ বুলিয়ে নাৰাখোঁ, আমি ঘৰখন পতাৰ লগে লগে বা সজাৰ লগে লগে আমি তাৰ চাৰিওফালে আমি কি কৰোঁ, ধুনীয়াকৈ বাগান বনাওঁ নে নাই, বনাওঁ, চবেই বনাওঁ। আমি কি কৰোঁ, তামোল গছ, নাৰিকল গছ, মধুৰিআমৰ গছ, এনেকৈ প্ৰত্যেকটো ধৰণৰ ফল মূলৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো ধৰণৰ কাৰ্য্যৰ পৰা আৰম্ভ কৰি ঔষধি গছৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো গছ আমি কি কৰোঁ, ৰোপণ কৰোঁ। আৰু কবিয়ে প্ৰত্যেকটো ধৰণৰ গছ তাত কি কৰিছিল, বিচাৰি পাইছিল। যাৰ কাৰণে কবি সেনেকুৱা অনুভৱ হৈছিল, সেইটো হয়তো এটা সময়ত কাৰোবাৰ কি আছিল, ঘৰ আছিল। ঘৰ থকাৰ কাৰণে ইয়াত প্ৰয়োজনীয় যিমান গছ আছে প্ৰত্যেক ধৰণৰ গছ আমি কবিয়ে কি কৰিছিল, বিচাৰি পাইছিলে। কোন কাহানী বা গ'ল, চিনে ভেটি তামোল লেটেকু ঘৰ বহুতে হ'ল। কবিয়ে আকৌ কৈছে যে ইয়াত যে কাৰোবাৰ ঘৰ আছিল, সেইটো মই তাৰ প্ৰমাণ মই ইয়াৰ পৰাই পাব পাৰোঁ। কাৰণ ইয়াত কি আছে, লেটেকু তামোলৰ পৰা আৰম্ভ কৰি লেটেকু আৰু তামোল এইটোৱে তাৰ কি হয়, চিন হয়, ইয়াত কাৰোবাৰ ঘৰ আছিল বুলি মই কি কৰিব পাৰোঁ, অনুভৱ কৰিব পাৰোঁ। হ'ব, আজিলৈ এইখিনিলৈ থাকক। পিছৰ প্ৰয়োজনখিনি আমি আৰু এটা ভিডিঅ' দিম।